নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰাইংগল একাডেমিলৈ। আজি আমি ৰোমান সংখ্যা প্ৰণালীৰ ওপৰত আলোচনা কৰিম। এই বিষয়টো ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। ৰোমান সংখ্যা প্ৰণালী আমি বিভিন্ন ঠাইত দেখিবলৈ পাওঁ। আমি সৰুতেই দেখা মনত পৰে বিভিন্ন ৱাল ক্লকবিলাকত, হাত ঘড়ী, ইয়াৰ উপৰি কিতাপৰ বিভিন্ন এক্সাম্পলবিলাকত আমি ৰোমান সংখ্যা প্ৰণালী ব্যৱহাৰ হোৱা দেখা পাইছিলোঁ। ইয়াৰ উপৰি আমি বিভিন্ন ঠাইত ৰোমান সংখ্যা প্ৰণালীবিলাক দেখা পাওঁ। গতিকে আমি কিছু পৰিমাণে হ'লেও ইয়াৰ সৈতে পৰিচিত। কিন্তু আমাৰ প্ৰায়ভাগে হয়তো 1ৰ পৰা 10লৈ জানে, বা কিছুমানে 1ৰ পৰা 20লৈ জানিব পাৰে, বা কিছুমানে 1ৰ পৰা 30 মানলৈকে জানিব পাৰে। কিন্তু যদি ডাঙৰ সংখ্যা এটা লোৱা হয়, ধৰক ডাঙৰ সংখ্যা এটা লৈছোঁ, ধৰক 175, এইটো কেনেকৈ লিখিম ৰোমান সংখ্যা প্ৰণালীত, তেতিয়া হয়তো আমাৰ লিখোঁতে কিছুমান অসুবিধা আহি পৰিব পাৰে। গতিকে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে কোনো ধৰণৰ মুখস্থ নকৰাকৈ, কোনো ধৰণৰ মুখস্থ বিদ্যাৰ সহায় নোলোৱাকৈ ধুনীয়াকৈ আপোনালোকে বিভিন্ন সংখ্যাৰ আপোনালোকে ৰোমান সংখ্যাত প্ৰকাশ কৰিব পাৰিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰোমান সংখ্যা প্ৰণালী আৰম্ভ কৰাৰ আগতে আমি কেইটামান কথা মনত ৰাখিব লাগিব। সেই কথাকেইটা হৈছে, আমাৰ সংখ্যা 1ক I লেটাৰটোৱেদি বুজোৱা হয়, 5ক V লেটাৰটোৱেদি, 10ক X লেটাৰটোৱেদি। এইখিনি আমি সকলোৱে জানোৱেই। খালি আমাৰ এই পিছৰকেইটা অকণমান মনত ৰাখিব লাগিব। 52 L লেটাৰটোৱেদি, আমাৰ এতিয়া ধৰক এই কাপোৰৰ কিছুমান চাইজক লৈ পেলাই আমি এইটো ৰিলেট কৰি পেলাই মনত ৰাখিব পাৰোঁ। 52 L চাইজ বা তেনেকুৱা ধৰণৰ 52 L লেটাৰটোৱেদি বুজোৱা হয়। 100ক C লেটাৰটোৱেদি বুজোৱা হয়। 500ক D আৰু 1000ক M। এইখিনিক আমি এইকেইটাটো জানোৱেই, 1, 5, 10 এইকেইটাটো আমি জানোৱেই। এইকেইটা আমি LCD আমাৰ যে টিভি LCD, সেই তেনেকৈও মনত ৰাখিব পাৰি। M to মিলেনিয়াম 1000, সেই তেনেকৈও মনত ৰাখিব পাৰি। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ মনত ৰাখিলেই হ'ল, আপোনালোকৰ সুবিধা অনুযায়ী। মাত্ৰ এইকেইটা সংখ্যা বা এইকেইটা চিহ্ন মনত থাকিলে আমি যিকোনো সংখ্যাৰে ৰোমান সংখ্যা প্ৰণালীত আমি প্ৰকাশ কৰিব পাৰিম। এতিয়া আমি আহোঁ ৰোমান সংখ্যা প্ৰণালী লিখিবলৈ। এতিয়া ধৰক 1টো আমি সকলোৱে জানো, 1টো I লেটাৰটোৱেদি লিখা হয়। 2টো I টো দুবাৰ লিখা হয়, হয়নে? মানে ইয়াতে I মানে কি আছিলে? I মানে 1 আছিলে, আৰু দুবাৰ আছে কাৰণে ইনটু 2 মানে কি হ'ব? 2 হ'ল। আৰু 3টো I টো তিনিবাৰ লিখা হয়, মানে I মানে কিমান আছিলে? 1 আছিলে, 1। I টো কেইবাৰ আহিছে? 1, 2, 3 বাৰ আহিছে, গতিকে ইনটু 3, গতিকে কিমান হ'ব? 3 হ'ব। তাৰপিছত 4টো 1 I। কিন্তু এতিয়া চাব, এইখিনিতে অকণমান অসুবিধা এটা আহিছে, কাৰণ এইটো এনেকৈ নিলিখে। এইটো এনেকৈ লিখিলে ভুল হ'ব। এইটোৱে আমি কেনেকৈ লিখিম? এনেকৈ লিখিলেহে শুদ্ধ হ'ব। এতিয়া এইটো এনেকৈ যে লিখে, সেইটো বিষয়ে জানিবলৈ আমি কিছুমান নিয়মৰ বিষয়ে পঢ়িব লাগিব। কিছুমান নিয়ম আছে। সেই নিয়মখিনি জানিলেহে আমি শুদ্ধকৈ বিভিন্ন সংখ্যাৰ ৰোমান সংখ্যা প্ৰণালীত প্ৰকাশ কৰিব পাৰোঁ। এতিয়া আহক আমি সেই নিয়মসমূহৰ বিষয়ে অলপ আলোচনা কৰোঁ। 1 নম্বৰ নিয়মটো হ'ল, আমি যে এইমাত্ৰ পাইছিলোঁ I আৰু X, তাৰপিছত Cটো 100ৰ কাৰণে যোনটো C আছিলে, C আৰু 1000ৰ কাৰণে যোনটো M আছিলে, সেইটো Mটো 3বাৰতকৈ বেছি ৰিপিট কৰিব নোৱাৰি। M মানে কি আছিলে? I, X, C আৰু M
তিনিবাৰতকৈ বেছি ৰিপিট কৰিব নোৱাৰি। এইটো আমাৰ কি আছিলে প্ৰথম ৰুল। এইটো আমাৰ প্ৰথম ৰুলটো। এতিয়া চাওক এইটো আই, এতিয়া যে আমি অলপ আগতে যোনটো এক্সাম্পল পাইছিলোঁ 4 টোক এইটো চাওক 4টা লিখি দিলে আমাৰ তিনিবাৰতকৈ বেছি হৈ গৈছে, এবাৰ বেছি হৈ গ'ল হয়নে? গতিকে আমি এনেকৈ লিখিব নোৱাৰোঁ। সেইটো কেনেকৈ লিখিব লাগিব? 4 টো লিখিবলৈ হ'লে আমি 5 - 1 কৰিব লাগিব। এতিয়া 5 মানে কি আছিলে আমি জানোৱে। 5 মানে কি আছিলে? 5টো কি আছিলে? ভি লেটাৰটোৱেদি আমি বুজাইছিলোঁ। গতিকে 5টো ভি আহি গ'ল। তাৰপিছত 1ৰ কাৰণে আমাৰ 1ৰ কাৰণে কিমান আছিলে? আই আছিলে হয়নে? গতিকে সেইটো 4টো আমি লিখিব লাগিব আই 5। আৰু এই আইটো কিহৰ কাৰণে আগত আহিল তাৰ কাৰণেও এটা ৰুল আছে। সেইটো এতিয়া আমি ছেকেণ্ড ৰুলটোত আমি গম পাম। ছেকেণ্ড ৰুলটো হ'ল, এতিয়া আমি ছেকেণ্ড ৰুলটোলৈ আহোঁ। ছেকেণ্ড ৰুলটো হ'ল যদি কোনো এটা সংখ্যা ডাঙৰ সংখ্যা এটাৰ যদি সৰু সংখ্যা এটা যদি সৰু সংখ্যা ডাঙৰ সংখ্যাৰ বাওঁহাতে থাকে তেতিয়া বিয়োগ হয়। আৰু যদি সোঁহাতে থাকে তেতিয়া কি হ'ব? যোগ হ'ব। সহজ নিয়ম, আপোনালোকে এবাৰ পঢ়িলে আপোনালোকে গম পাই যাব কথাটো। যোগ হ'ব। আৰু এতিয়া মই এক্সাম্পল দিও বস্তুটো বুজাই দিম। ধৰক আমি এটা সংখ্যা লৈছোঁ এক্স, এক্সাম্পল লৈছোঁ আমি এক্স আই। এক্সটো আমি জানোৱে, এক্সটো কিহৰ কাৰণে আমি বুজাইছিলোঁ? এক্সটো আমি বুজাইছিলোঁ 10ৰ কাৰণে হয়নে? এক্সটো আমি বুজাইছিলোঁ 10ৰ কাৰণে, মানে এইটো হৈ গ'ল এক্সটো আমি বুজাইছিলোঁ 10। আৰু আইটো আমি জানোৱেই, আইটো 1। গতিকে ইয়াৰ কোনটো ডাঙৰ হ'ব? 10টো অবভিয়াছলি 10টো ডাঙৰ হ'ব হয়নে? এই 10টো ডাঙৰ হ'ব, মানে এইটো ডাঙৰ। এইটো ডাঙৰটোৰ আইটো কোনফালে আছে? সোঁফালে আছে। এতিয়া আমি ৰুলটোত পাইছোঁ নহয়, যদি সোঁহাতে থাকে তেতিয়া যোগ হ'ব। মানে এইটো ডাঙৰটোৰ সোঁহাতে আছে, সৰুটো ডাঙৰটো সোঁহাতে আছে, গতিকে যোগ হ'ব। মানে 10 = কি হ'ব? 10 + 1 হ'ব, মানে 11 হ'ব। এতিয়া আমি গম পালোঁ যে 11টো আমি এনেকৈ লিখিব লাগিব। 11টো আমি লিখিবলৈ এইটো xi, 11টো কেনেকৈ লিখিব লাগিব? xi এনেকৈ আমি লিখিব লাগিব। এতিয়া যদি আমি এনেকৈ লিখোঁ, আইটো যদি আমি xৰ আগত লিখি দিওঁ তেতিয়া কি হ'ব? এনেকৈ যদি লিখোঁ তেতিয়া কি হ'ব? x মানে কি আছিলে? x মানে হৈ গ'ল 10 আৰু i মানে আছিলে 1। গতিকে এইটো সৰু সংখ্যাটো কি আছে? বাওঁফালে আছে। ডাঙৰ সংখ্যাটোৰ বাওঁফালে আছে। গতিকে এইটো কি হ'ব? আমি ৰুলটোত পাইছোঁৱে, যদি সৰু সংখ্যা ডাঙৰ সংখ্যাৰ বাওঁহাতে থাকে তেতিয়া কি হ'ব? বিয়োগ হ'ব। এতিয়া আমি গম পালোৱেই। গতিকে 10 - 1 বিয়োগ হ'ব। 1টো বিয়োগ হৈ গৈছে, কিমান হ'ব? 9। এতিয়া আমি গম পালোঁ 9টো কেনেকৈ লিখে? ix বুলি আমি 9টো তেনেকৈ প্ৰকাশ কৰিব পাৰিম। এইটো ৰুল। তাৰপিছত এইটো 2 নম্বৰ ৰুল আছিলে। তাৰপিছত আহিলে 3 নম্বৰ ৰুল। 3 নম্বৰ ৰুলটো মই ক'বলৈ গৈ আছোঁ। 3 নম্বৰ ৰুলটো হ'ল কেইটামান লিটাৰ আছিলে ভি, এল আৰু ডি। এইকেইটা ভি, এল আৰু ডি। আমি ভিৰ কাৰণে কি পাইছিলোঁ? ভিটো কোনটো সংখ্যাৰ কাৰণে পাইছিলোঁ? ভিটো আছিলে 5ৰ কাৰণে। এলটো কিহৰ কাৰণে পাইছিলোঁ? 50ৰ কাৰণে। আৰু ডিটো কিহৰ কাৰণে পাইছিলোঁ? 500ৰ কাৰণে। এই 3টা লিটাৰ ভি, এল আৰু ডি,
এইকেইটা কেতিয়াও ৰিপিট নহয় ভি এল আৰু ডি কেতিয়াও ৰিপিট নহয় মানে যদি আমি এক্সাম্পল দি বুজাওঁ নিয়মখিনি আপোনালোকে মনত ৰাখিব নালাগে আপুনি এক্সাম্পল কেইটা গম চালেই আপোনালোকে অটোমেটিক আপোনালোকৰ মনত থাকি যাব এতিয়া যদি আমি এক্সাম্পল দি বুজাওঁ ধৰক 5 টো আমি জানোৱে 5 টো কি লেটাৰ দি বুজাওঁ ভি লেটাৰ দি এতিয়া যদি আমি আহোঁ তেনেকৈ হ'লেতো 10 টো ভি এনেকৈ লিখিব লাগিছিল কিন্তু আমি জানো 10 টো আমি কেনেকৈ লিখোঁ এনেকৈ লিখোঁ হয়নে এনেকৈ এক্স লেটাৰটোৱে দি লিখোঁ গতিকে ইয়াতে গম পাওঁ ভি টো ইয়াত দুবাৰ আহি গৈছে কিন্তু ইয়াৰ নিয়ম মতে কি আছিলে ভি এল আৰু ডি এই লেটাৰ কেইটা কেতিয়াও ৰিপিট কৰিব নোৱাৰি হয়নে গতিকে 10 টো আমি ভি বুলি নিলিখোঁ 10 টো লিখোঁ আমি এক্স বুলি এক্স লেটাৰটোৱে দি আমি লিখোঁ ইয়াতে আমাৰ প্ৰথম হেৰিখিনিটা আছে 10 টো এক্স লেটাৰটোৱে দি আমি বুজাওঁ এইসমূহ নিয়ম এতিয়া আহোঁ 4 নম্বৰ নিয়মলৈ এইটো 3 নম্বৰ ৰুল আছিলে এবাৰ আহোঁ 4 নম্বৰ ৰুললৈ 4 নম্বৰ ৰুলটো হৈছে ভি এইকেইটা অকণ ইম্পৰ্টেণ্ট ভি এল আৰু ডি এই মাত্ৰ পোৱাকেইটাই ভি এল আৰু ডি কেতিয়াও কোনো সংখ্যাৰ পৰা বিয়োগ কৰিব নোৱাৰি কেতিয়াও কোনো সংখ্যাৰ পৰা বিয়োগ কৰিব নোৱাৰি এতিয়া যদি আমি এক্সাম্পল এটা চাওঁ ধৰক 95 টো আমি কেনেকৈ লিখিব লাগিছিল আচলতে 100 minus 5 হয়নে এতিয়া 100 টো আমি কেনেকৈ লিখোঁ 100 টো 100ৰ কাৰণে কি আছিলে 100ৰ কাৰণে কি আছিলে 100ৰ কাৰণে আছিলে c হয়নে 100ৰ কাৰণে আছিলে c আৰু 100ৰ কাৰণে c আৰু মাইনাছ আছিলে মাইনাছ এইটো 5 টো মাইনাছ হৈ আছে গতিকে আগলৈ আহি যাব বাওঁফালে বহিব গতিকে ভি চি এনেকৈ লিখিব লাগিছিলে কিন্তু এনেকৈ লিখিলে কি হ'ব আমাৰ ভুল হ'ব এনেকৈ নিলিখে এতিয়া কেনেকৈ লিখিব লাগিব 95 টো তেনেহ'লে কাৰণ ভিটো আমি কোনো সংখ্যাৰ পৰা এই ভিটো কাৰণ ইয়াত ভিটো বিয়োগ হৈ গৈছে হয়নে কাৰণ ভি লেটাৰটো আমি কোনো সংখ্যাৰ পৰা বিয়োগ কৰিব নোৱাৰোঁ এইটো আমাৰ নিয়মত আমি পাইছোঁ গতিকে কেনেকৈ 95 টো আমি কেনেকৈ লিখিব লাগিব 90 plus 5 এনেকৈ লিখিব লাগিব এতিয়া 90 plus 5 লিখিলে কেনেকৈ হ'ব 90 টো হ'ব আপোনাৰ 90 টো হ'ব 100 90 টো কেনেকৈ লিখিব লাগিব 100 minus 10 plus 5 হয়নে এটা 100ৰ কাৰণে কিমান আছিলে 100ৰ কাৰণে আছিলে আমাৰ c হয়নে c আহিলে আৰু minus 10 আছে 10ৰ কাৰণে x আছিলে মাইনাছ আছে মাইনাছ কাৰণে ইফালে বাওঁ হাতে বহিব মানে xc হৈ গ'ল এইখিনিৰ কাৰণে আমাৰ কোনটো পাই গ'লো xc আৰু 5 টো যোগ হৈ আছে যোগ হৈ থাকিলে কি হয় এইখিনিৰ কাৰণে xc পালো আৰু 5 টো যোগ হৈ আছে যোগ হৈ থাকিলে কাৰণে সোঁ হাতে বহিব xc v এনেকৈ হ'ব হয়নে এতিয়া 95 টো আমাৰ কেনেকৈ লিখিব লাগিব এইটো xcv এইটো শুদ্ধ xcv এইটো আমাৰ শুদ্ধ নিয়মত আমাৰ 95 টো কেনেকৈ লিখিব লাগিব xcv এনেকৈ লিখিলে vc বুলি লিখিলে ভুল হ'ব গতিকে এইটো আহি গ'ল আপোনাৰ 4 নম্বৰ নিয়ম 4 নম্বৰ ৰুল এইকেইটা ৰুল আপোনালোকে মনত থাকিলে আপোনালোকে যিকোনো সংখ্যাকে ৰোমান সংখ্যা প্ৰণালীত প্ৰকাশ কৰিব পাৰিব এতিয়া আমি আহোঁ কেইটামান এক্সাম্পল কৰোঁ আমি ৰুলখিনি পঢ়িলোৱে আমি আহোঁ কেইটামান এক্সাম্পললৈ ধৰক 75 টোকে ধৰিছোঁ 75 এক্সাম্পল 1 এক নম্বৰ 75 টোকে ধৰিছোঁ 75 টো কেনেকৈ লিখিম আমি 70 plus 5 70 টো কেনেকৈ লিখিম 70 টো লিখিবলৈ হ'লে 50 আমি 50 টো জানো হয়নে আমি জনাটো কোনটো আছে জনাৰ ভিতৰত কি আছে ইয়াৰ ভিতৰত
এইকেইটা 70 লিখিবলৈ হ'লে আমাৰ জনাৰ ভিতৰত আছে 52 লিখিব লাগিব হয়নে 52 জানো আৰু 10 জানো 10 কেইটা জানো গতিকে 72 লিখিবলৈ আমি 50 লগত 10 কেইটা যোগ কৰি দিওঁ 50 লগত 10 দুবাৰ যোগ হ'ব 10 + 10 হয়নে প্লাস 5 হৈ গ'ল 52 কাৰণে কি আছিলে 52 কাৰণে কি আছিলে 52 কাৰণে আছিলে L 52 কাৰণে আছিলে L গতিকে 50 কাৰণে L লিখি দিয়ক 50 কাৰণে হ'ল L আৰু 10 ৰ কাৰণে আমাৰ x থাকিলে x এটো 10 ৰ কাৰণে x হৈ গ'ল এখিনি হৈ গ'ল আমাৰ 70 তাৰছত 5 আছে 5 ৰ কাৰণে কিমান আছিলে 5 ৰ কাৰণে v গতিকে v টো লিখি দিয়ক ইয়াতে lx6v হৈ গ'ল এটো হৈ গ'ল আমাৰ 75 এতিয়া আমি অকমান ডাঙৰ এখতকৈ অকমান ডাঙৰ সংখ্যা এটা লম ধৰক কিমান লম ধৰক 128 ললো 128 কেনেকৈ লিখিব প্ৰথমতে আহিব আমি জনা কি আছে 128 লিখিবলৈ আমি জনা কি আছে আমি জনা আছে 100 আছে হয়নে 100 আছে তাৰপিছত 10 10 লিখিব পাৰিম তাৰপিছত 8 লিখি দিলে হৈ যাব গতিকে এটো আমি কেনেকৈ ভাঙি লম তে ভঙাটোই আপোনালোকৰ সংখ্যাটো ভাঙি লোৱাটোই আপোনালোকৰ মূল টাস্ক বুলি ক'ব পাৰে আমি মূল কাম বুলি ক'ব পাৰে গতিকে এটো আমি কেনেকৈ ভাঙিম 100 ভাঙিম আমি জনাটোৰ লগত মিলাই পেলা বস্তুটো ভাঙিব লাগিব হয়নে আমি জনা কেটা সংখ্যা আমাৰ আছে 1 আছে 1 আছে 5 আছে 10 আছে 50 আছে 100 আছে 500 আছে আৰু 1000 আছে এই কেটাৰ লগত মিলাই পেলা আমি সংখ্যা কেটা ভাঙি ল'ব লাগিব এটা হৈ গ'ল 128 মানে 100 আহিলে প্লাস 10 20 না জানো গতিকে 10 10 কৈ লিখিব লাগিব 10 plus 10 plus 8 হয়নে এটো 120 হল প্লাস 8 গতিকে 100 ৰ কাৰণে কিমান আছিল 100 ৰ কাৰণে আছিল আমাৰ 100 ৰ কাৰণে কিমান আছিল c 100 ৰ কাৰণে আছিল c গতিকে লিখক c 100 ৰ কাৰণে কি আছিল c আহিলে তাৰ পিছত 10 ৰ কাৰণে x 10 ৰ কাৰণে x হৈ গ'ল cxx আৰু 8 ৰ কাৰণে কিমান আছিল 5 হয়নে 5 আহি গ'ল 6 7 8 হয়নে এটো হৈ গ'ল আমাৰ 128 তাৰপিছত ধৰক 40 3 নম্বৰটো ধৰক আমাৰ 40 টো ধৰিলো 40 এতিয়া 40 টো আমি জনাৰ ভিতৰত কি আছে জনাৰ ভিতৰত আছে 10 জনাৰ ভিতৰত কি আছে 10 আৰু আমি জনাৰ ভিতৰত আছে 50 আছে এতিয়া যদি আমি 10 ধৰো আপোনালোকৰ নহব আপোনালোকে চাবচোন 10 যদি ধৰো আমি 10 যদি ধৰো 10 plus 10 plus 10 plus 10 এনেকে যদি আমি ধৰো তেতিয়া চাবচোন 10 ৰ কি আছিল x x x x x তো 4 বাৰ আহি গ'ল হয়নে x তো 4 বাৰ আহি গ'ল কিন্তু আমাৰ ৰুল নম্বৰ আমাৰ ৰুল 1 নম্বৰ ৰুলটোতে আমি কি পাইছিলো 1 নম্বৰ ৰুলটোতে আমি হেতু পাই গৈছো I x আৰু c আৰু m তিনিবাৰতকৈ বেছি ৰিপিট কৰিব নোৱাৰি আমাৰ এতিয়া x টো কেইবাৰ ৰিপিট হল x টো কেইবাৰ ৰিপিট হল 4 বাৰ হৈ গ'ল তিনিবাৰতকৈ বেছি ৰিপিট হৈ গতিকে এনেকৈ আমি লিখিব নোৱাৰো গতিকে আমি কেনেকৈ লিখিব লাগিব 40 টো আমি লিখিব লাগিব 50 minus 10 আমি ৰুলটো ভায়োলেট কৰি পেলাই কোনো সংখ্যাকে আমি প্ৰকাশ কৰিব নোৱাৰো ৰুলটো আমি মানি চলিবই লাগিব গতিকে 52 আছিল 52 কিহৰ কাৰণে আছিল আমি সাইজলৈ মনত ৰাখিছিলো হয়নে L আছিল হয়নে L আছিল আৰু মাইনাস আছে মাইনাস হলে এইফালে বহিব আৰু 10 ৰ কাৰণে XL হ'ব 42 হৈ গ'ল XL 42 XL আমাৰ যে কাপোৰৰ সাইজ পাওঁ তেনেকৈ ধৰণৰ মনত ৰাখিব পাৰে XL তাৰপিছত এতিয়া ধৰক আৰু এটা ডাঙৰ সংখ্যা লৈছে একদম বহুত ডাঙৰ সংখ্যা এটা লৈছে একদম ডাঙৰ সংখ্যা এটা লৈছো 1 2 3 4 এই সংখ্যাটো লৈছো এই সংখ্যাটো লিখিবলৈ কিমান আহিব 1234 1200 আমি জানো 1000 টো জানো হয়নে 1000 টো লিখি ললো তাৰ পিছত কি জানো আমাৰ 200 জানো 200 টো মানে 100 প্লাস 100 এনেকৈ লিখিব পাৰো তাৰ পিছত আহি গ'ল 30 তাৰ পিছত আহি গ'ল 4 এটো লিখিব পাৰো গতিকে 1000 ৰ কাৰণে কিমান আছিল m 1000 ৰ কাৰণে m তাৰ পিছত 100 ৰ কাৰণে c এটো 100 ৰ কাৰণে c 30 ৰ কাৰণে x x x আৰু 4 আছিল iv টো 4 হয় গতিকে এইখিনি হৈ গ'ল 1 2 3 4 ৰ কাৰণে ৰোমান সংখ্যা
ইয়াৰ উপৰি মই 1ৰ পৰা 100লৈকে সংখ্যাসমূহৰ ৰোমান সংখ্যাক কেনেকৈ লিখে সেইসমূহ লিখিছিলোঁ। আপোনালোকে এই পেজটোৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰে বা মই ভিডিঅ'ত ফটোখন দি দিম। আপোনালোকে সেইসমূহ চাই পেলাই আপোনালোকে নিজেই অনুশীলন কৰিব পাৰে আৰু যিমানে অনুশীলন কৰিব আপোনালোকৰ ভুল হোৱাৰ সম্ভাৱনাটো লাহে লাহে কমি যাব আৰু আপোনালোকে নিৰ্ভুলভাৱে সকলো সংখ্যাকে ৰোমান সংখ্যাত প্ৰকাশ কৰিবলৈ সমৰ্থ হ'ব। আৰু যদি কিবা অসুবিধা থাকে কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনাইছোঁ। কাৰণ এনেকুৱা ধৰণৰ বিভিন্ন কম্পিটিটিভ এক্সামেই হওক বা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিভিন্ন ভিডিঅ' মই দি থাকিবলৈ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ সামৰিছোঁ। নমস্কাৰ।